বেলিটো মাৰ যোৱাৰ লগে লগে আন্ধাৰে আৱৰি ধৰিলে আৰু আমি দুয়ো ওলাই আহিলো অকণমান ওলাই যাওঁ বুলি। আকৰ্ষণীয় গেটখন দেখি ভাবিলো ভিতৰলৈ সোমাই যাওঁ বুলি। বিভিন্ন ৰঙী লাইটেৰে মনোমোহা কৰি তুলিছে কালী পূজা বুলি। মা কালী মূৰ্তিভাগৰ ওচৰত সেৱা লৈ আমি দুয়ো আগবাঢ়িলো পূজাৰ কাষতে হৈ থকা ভোগ ভাগ গ্ৰহণ কৰিম বুলি। দুয়ো মিলি ততাতৰিয়াকৈ এই ভোগ ভাগ গ্ৰহণ কৰি আগবাঢ়িলো অন্য এখন পূজা চাওঁ বুলি। দৰ্শকৰ ভিৰৰ মাজেৰে আগবাঢ়িলো আকৰ্ষণীয় পূজা ভাগ ওচৰৰ পৰা চাওঁগৈ বুলি। আৰু এই পূজাখনত গেটৰ পৰা ভিতৰলৈকৈ ইমান সুন্দৰভাৱে ডেকৰেশ্যন কৰিছিল, সকলো মানুহে লাগি চাই আছে। আমি দুখনমান ফটো উঠি ভিতৰলৈ সোমাই গলো মূৰ্তিভাগ দৰ্শন কৰো বুলি। আৰু তাৰ পৰা ওলায়ে অন্য এখন পূজালৈ গলো। তাত আছিল ভগৱান শ্ৰীকৃষ্ণৰ বৃন্দাবনখনি। ৰাধা কৃষ্ণৰ মূৰ্তিৰ লগতে অন্যান্য মূৰ্তিও আটক ধুনীয়াকৈ সজাই ৰাখিছিল। আৰু তাত বৃন্দাবনখন ইমান সুন্দৰভাৱে সজাইছিল, সকলো মানুহ ব্যস্ত আছিল ফটো ভিডিঅ' কৰি কৰি। তাৰ পৰা আকৌ ওলালো এখন বেলেগ পূজালৈ। ভিতৰত নোসোমাই তাৰ পৰা উভতিলো ঘৰলৈ বুলি। আজিলৈ বাই বাই।